আজি ভিডিওটো অনলাইন ফ্ৰডৰ ওপৰত বনাইছো। আজিকালি সকলোৱে গম পাইছে বিভিন্ন ধৰণৰ অনলাইন ফ্ৰড হৈ আছে। তাৰে ওপৰত আজি এইটো ভিডিও বনাইছো। নমস্কাৰ, মই mayurshree আপোনালোক সকলোকে mayuriinfotechৰ আন এটা ভিডিওলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। মোৰ আগৰ ভিডিওবিলাক 90% মানুহে সাবস্ক্ৰাইব কৰা নাই, চাইছে ভিডিওবিলাক। আশা কৰো সাবস্ক্ৰাইব কৰিব চেনেলটো। অনলাইন ফ্ৰড বহুত ধৰণৰ আছে, কেইটামান 2-3টা বিষয়েহে কম আৰু আগৰ ভিডিওত বনাম। আজিকালি আমি যিবিলাক অনলাইন পেমেন্ট ব্যৱস্থা ব্যৱহাৰ কৰোঁ, ফোন পে, গুগল পে, এনেকুৱা ধৰণৰ যিবিলাক অনলাইন পেমেন্ট ব্যৱস্থা আছে, সেইবিলাকত আজিকালি বহুত ফ্ৰড হৈ থকা দেখা পোৱা গৈছে। আজি ভিডিওটো তাৰে ওপৰত প্ৰথমটো মই তাৰে ওপৰত ক'বলৈ গৈছোঁ। আজিকালি গুগল পেত কেনেকুৱা ধৰণৰ ফ্ৰড হৈ আছে, মানে ধৰক আপুনি এটা লটাৰীত এনে এক্সাম্পল 10,000 টকা বা 15,000 টকা, 1 লাখ টকা এনেকৈ পাইছে বুলি কয়। এটা আপোনালোকৰ গুগল পেত ৰিকুৱেষ্ট আহিব, ফোন কৰিব আপোনাক, ফোন কৰি ক'ব যে আপুনি এনেকুৱা ইমান আমুক জেগাৰ পৰা এটা লটাৰী পাইছে, ইমান টকা পাব, আপোনাৰ গুগল পেত এটা ৰিকুৱেষ্ট যাব। আপোনাক তাতে পিন কোডটো মাৰি দিবলৈ ক'ব। আপোনাৰ পিন কোডটো মৰাৰ পিছত আপুনি পইচাটো পাব বুলি ক'ব। 1 লাখ টকা, 10,000 টকা, 5,000 টকা, যিকোনো ধৰণৰ কয় আপোনালোকে পিন কোডটো মাৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব বুলি কয়। কিন্তু একাউণ্টত পইচাটো সোমাই নাযায়, উল্টা আপোনালোকৰ পইচাটো গুচিহে যায়। এনেকুৱা ধৰণৰ ফ্ৰডৰ পৰা বাচিবলৈ আপোনালোকে এনেকুৱা ধৰণৰ ফোন যদি আহেও, কেতিয়াবা ৰিচিভটো নকৰিলে ভালেই। যদি ৰিচিভ কৰাও যায়, কেতিয়াবা গম নাপায় কোনে ফোন কৰিছে, ৰিচিভ কৰা যায়। ৰিচিভ কৰিলেও ধৰক আপোনালোকে এইবিলাক গুগল পে ৰিকুৱেষ্ট আহিলেও কোনো ধৰণৰ খুলি নাচাব, পিন কোড নামাৰিব বা মানে ভুল নাযাব তেওঁলোকৰ কথাত। এতিয়া 2 নম্বৰটো ক'বলৈ গৈছোঁ। 2 নম্বৰটো ডিপফেক ভিডিঅ', যিটো আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ পৰা, যিকোনো ফেচবুক, ইনষ্টাগ্ৰাম এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াৰ পৰা আপোনাৰ ফটো ডাউনলোড কৰি লৈ বেয়া কিছুমান অশ্লীল ভিডিঅ'ত আপোনাৰ ফটোখন লগাই, মুখখন লগাই ভিডিঅ' বনায়। আৰু এনেকুৱা ধৰণে বনাব যে আপুনি ধৰিব নোৱাৰে আপুনি কৰা নাই, আপুনি কৰা নিচিনাকৈ এনেকুৱা সঁচা যেন এনেকৈ ভিডিঅ' বনাই আপোনালৈ ভিডিঅ'টো পঠাই ফোন কৰিব, ব্লেকমেইলিং কৰিব, টকা ডিমাণ্ড কৰিব, লাখ টকা, বহুত লাখ টকা ডিমাণ্ড কৰে। এনেকুৱা ধৰণৰ চলি আছে বৰ্তমান। এনেকুৱা ধৰণৰ যদি হয়, আপোনালোকলৈ ফোন আহে বা এনেকুৱা ভিডিঅ' এনেকুৱা পঠায় কোনোবাই, আপোনালোকে ওচৰৰ পুলিচ ষ্টেচনত যোগাযোগ কৰিব। এনেকুৱা ধৰণৰ যদি বিপদ হয়, বৰ্তমান বহুত চলি আছে এইটো ডিপফেক ভিডিঅ'। এতিয়া 3 নম্বৰটো কৈছোঁ। 3 নম্বৰটো হৈছে আজিকালি আপোনালোকলৈ ফোন আহিব পাৰে। ফোন আহে আজিকালি বিভিন্ন ধৰণৰ শ্বপিং মল, যেনেকৈ বিশাল, পেণ্টালুনছ, এইবিলাকৰ পৰা ফোন। আপুনি বজাৰ কৰিছিলে, আপোনাৰ এটা লটাৰী লাগিছে, আপুনি সেইদিনা বজাৰ কৰিছিলে, আপোনাৰ লটাৰী লাগিছে। লটাৰীত মানে ডাঙৰ ডাঙৰ বস্তুৰ কথা ক'ব আপোনাক। বাইক পাইছে, আপুনি কাৰ পাইছে, তাৰ কাৰণে আপুনি এটা ড্ৰাফ্ট কাটিব লাগিব, 5,000 টকা, 10,000 টকা এটা ড্ৰাফ্ট কাটিব লাগিব বুলি ফোন কৰে। ফোন কৰি যে আপুনি ড্ৰাফ্টখন কটাৰ পিছত লটাৰীৰ বস্তুটো আপুনি ল'ব পাৰিব, এনেকৈ কয়। এনেকুৱা ফোন আহিলে আপোনালোকে গুৰুত্ব নিদিব, ইগন'ৰ কৰিব এইবিলাক ফোন, আৰু পাৰিলে পুলিচ ষ্টেচনত যোগাযোগ কৰিব। এতিয়া আহক 4 নম্বৰটো ফ্ৰডৰ বিষয়ে কওঁ। 4 নম্বৰটো কৈছে ধৰক আপোনাক যিকোনো বেংকৰ পৰা, ষ্টেট বেংকৰ পৰা বা বিভিন্ন ধৰণৰ বেংকৰ পৰা ফোন কৰা বুলি কয়। আপোনালোকৰ ATM কাৰ্ড ব্লক হোৱা বুলি কয়। ব্লকটো খুলি দিবৰ কাৰণে আপোনাৰ ATMৰ লাষ্টৰ 3টা সংখ্যা বিচাৰিব আৰু ফোন কৰি ব্লকটো তেতিয়া খুলি দিব। এনেকুৱা ধৰণৰ কথা কয়। এনেকুৱা ধৰণৰ কথা ক'লে আপোনালোকে কেতিয়াও ATMৰ যিখিনি পইচা থাকে আপোনালোকৰ গোটেইখিনি উইথড্ৰ কৰি ল'ব তেওঁলোকে নাম্বাৰ কোৱাৰ লগে লগে। আৰু সেইকাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ফোন কল আহিলে কোনো ধৰণৰ ATM পিন নাম্বাৰ, বিভিন্ন নাম্বাৰ, CVV নাম্বাৰ, এইবিলাক আপোনালোকে শ্বেয়াৰ নকৰিব আৰু এইবিলাক ফোনৰ কোনো গুৰুত্ব নিদিব। এতিয়া 5 নম্বৰটো ফ্ৰডৰ বিষয়ে ক'বলৈ গৈছোঁ। 5 নম্বৰটো বিশেষকৈ ল'ৰাবিলাকলৈ বেছি হয়। ফোন কৰে যে ডিফেন্সত চাকৰি কৰি আছিলোঁ, এতিয়া ট্ৰান্সফাৰ হৈছোঁ, গতিকে বাইক বা কাৰ এনেকুৱা ধৰণৰ বিক্ৰী কৰি থৈ যাম। এনেকুৱা ধৰণৰ ফোন কৰি বাইকৰ ফটো পঠিয়াই, RC ফটো পঠুৱাই, বিভিন্ন ডকুমেণ্টছৰ ফটো দেখুৱাই ক'ব যে আপোনালোকে অনলাইন বুকিং কৰিব লাগিব 5 বা 10,000 টকা দি, বাকীখিনি পাছত দিলেও হ'ব,
এনেকুৱা ধৰণৰ কথা কৈ আপোনালোকৰ ফোন আহিব পিছত আপোনাৰ ফোন ৰিচিভ নকৰে কোনো ধৰণৰ আপুনি যোগাযোগ কৰিব নোৱাৰে কৰ মানুহ কোনো পাত্তা নাথাকে বাইক গাড়ী ডকুমেণ্ট সব লোকৰ ফটো বা তেনেকুৱা ধৰণৰ দিয়ে গতিকে এইবিলাকৰ পৰা আপোনালোকে সাৱধান হ'ব তেনেকুৱা ধৰণৰ ফোন কলত বিশ্বাস নকৰিব আজিৰ কাৰণে এই পাঁচটাই ক'লো ফ্ৰডৰ বিষয়ে আগলৈ আৰু কম আৰু আপোনালোকে সাৱধান হ'ব এনেকুৱা ফ্ৰডৰ পৰা আৰু আগতে মই কিছুমান ভিডিঅ' বনাইছোঁ ইনভেষ্টমেণ্টৰ ওপৰত অনলাইন কেনেকৈ ইনভেষ্টমেণ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ড IPO এইবিলাকৰ ওপৰত ভিডিঅ' বনোৱা আছে আপোনালোকে চাব পাৰিব মোৰ ওপৰত আই বটনত গৈ চাব পাৰিব মোৰ চেনেলটোত পাব আৰু মোৰ ভিডিঅ'টোৰ শেষত এণ্ড স্ক্ৰীনত আহি যাব তাতে আপোনালোকে চাব পাৰিব তাতে ক্লিক কৰিলে চাব পাৰিব আৰু আপোনালোকক আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগতেও ভিডিঅ'বিলাক আপোনালোকে বহুত মৰম দিছে চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে আগুৱাই যোৱাত অলপ সহায় হ'ব গতিকে সিমানখিনি সহায় কৰিব বুলি আশা কৰিলোঁ আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বিভিন্নজনৰ লগত শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ অনলাইন ফ্ৰডৰ পৰা বাচিব পাৰে বহুত মানুহ ইতিমধ্যে অনলাইন ফ্ৰডৰ পাল্লাত পৰিছে বিশেষকৈ বয়সস্থ যিখিনি মানুহ তেওঁলোকে ইমান কিছুমান কথা গম নাপায় এনেকুৱা অনলাইন ফ্ৰডৰ বিষয়ে তেওঁলোকক বেছিকৈ টাৰ্গেট কৰি লয় এইবিলাক মানুহে গতিকে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব আপোনালোকে জনাব দেখাব ভিডিঅ' যাতে তেওঁলোকে এনেকুৱা বিপদৰ পৰা ৰক্ষা পৰিব পাৰে বিপদত নপৰে নিজৰ কষ্ট কৰা ধনকেইটা লোকৰ হাতত যাতে গতাই নিদিয়ে আজিলৈ ইমানেই পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ